Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। বহু দিনৰ মূৰত আজি এটি আপোনালোকৰ গত ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আগৰ নিচিনাকৈ এইটো ভিডিঅ' মোৰ আকোৱালি ল'ব। আজি মই লৈ আহিছোঁ কেকৰ চাটনি মই কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, সেইটো ভিডিঅ' লৈ আহিলোঁ। আৰু এতিয়া কেকৰ কেনেকৈ বাছিছোঁ সেইটোও মই আপোনালোকক দেখুৱাই দিওঁ। আৰু যিসকলে কেকৰ বাছিব নাজানে তো কেকৰ একদম দেখিলে বাছিব পৰা হৈ যাব। আৰু এয়া মই কেকৰ সকলোবোৰ বস্তু আঁতৰাই দিলোঁ আৰু মাজৰ অংশখিনি ৰাখিছোঁ। এইখিনি হালধীয়াখিনি যে দেখিছে আপোনালোকে, এইখিনি আচলতে তেল হয়, কেকৰ তেল থাকিলে খাবলৈ বেছি টেষ্টি হয় চাটনিটো। এইকাৰণে মই পেলাই দিয়া নাই, এইখিনি ৰাখি দিছোঁ। এয়া মোৰ কেকৰা বাছি হৈ গ'ল। তাৰপিছত ইয়াতে দিছোঁ কেঁচা বিলাহী এটা, তাৰপিছত জলকীয়া, পিঁয়াজ, আদা নহৰু, নিমখ, বৰধনিয়াৰ পাত আৰু নৰসিংহৰ পাত, এইখিনিয়ে মই ইয়াতে ব্যৱহাৰ কৰিম। এতিয়া মই এখন কেৰাহী গৰম হ'বলৈ দিছোঁ। ইয়াতে অকণমান তেল দিছোঁ মই, আৰু ইয়াতে মই এতিয়া কেকৰাখিনি দি দিম। কেকৰা চাটনি কোনে কোনে খায় প্লিজ কমেণ্ট কৰি জনাব, আৰু কোনে কেনেধৰণে খায় কমেণ্ট কৰি ক'ব মোক। আৰু যিসকলে কেকৰা চাটনি খাই পোৱা নাই বা কেকৰা খাই পোৱা নাই এবাৰ ট্ৰাই কৰিব, খাব বিৰাট ভাল লাগে। আৰু মানে কেকৰা বিভিন্ন ধৰণত বনাব পাৰি। কিছুমানে পুৰি পিনেও চাটনি কৰি খায় আৰু কিছুমানে এনেকৈ খাই দিয়ে, ভাজি পিনে খাই দিয়ে। তো মই এতিয়া ভাজি পিনে চাটনি বনাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে মই পিঁয়াজ, জলকীয়া আৰু নিজৰ সোৱাদ অনুযায়ী নিমখ মই ইয়াতে দি দিছোঁ। আৰু মই ইয়াতে দি দিছোঁ অকণমান হালধি, আৰু হালধিটো নিদিলেও কোনো কথা নাই। তো মই হালধি দিছোঁ এইটো কাৰণে কালাৰটো ধুনীয়া আহে, আৰু মই হালধি দিলে বেছি ভাল পাওঁ, সেইকাৰণে মই হালধি দিছোঁ। যিসকলে হালধি দিলে বেয়া পায় বা হালধি নিদিয়াকৈও খাব পাৰি। আৰু ইয়াতে মই কাটি ৰখা কেঁচা বিলাহীটো ইয়াতে দি দিছোঁ। আকৌ ইয়াতে দি দিছোঁ আদা আৰু নহৰু। এইখিনি এতিয়া মই এখন ঢাকনি লগাই দিম, তাৰপিছত অকণমান জুইটো কমাই ৰাখিম, আৰু যাতে এইখিনি তলাটো নালাগে আৰু ধুনীয়াকৈ সিজি যায়। আৰু প্ৰায় হৈ গৈছে, ইচ্ছা কৰিলে এনেকৈও খাব পাৰে, কোনো কথা নাই। দেখিব ইমান ধুনীয়া হৈছে চাওকচোন, ইচ্ছা কৰিলে আপোনালোকে এনেকৈও খাই দিব পাৰিব। এতিয়া মই মিক্সি জাৰ এটাত লৈছোঁ, তাতে মই দি দিছোঁ বৰধনিয়াৰ পাত আৰু নৰসিংহৰ পাত। মোৰ চাটনিখন প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই ধুনীয়াকৈ এটা বাতিত উলিয়াই লওঁ। মোৰ চাটনিখন ৰেডি হৈ গ'ল। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাব লৈছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেলটো প্ৰেছ কৰি অল কৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আকৌ এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজত আহি আছোঁ। বাই বাই।